Hello everyone, welcome back to my channel Mulberry Silk Hub. নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল Mulberry Silk Hub লৈ পুনৰবাৰ স্বাগতম। আজি আমি আপোনালোকৰ ওচৰলৈ আমাৰ মিক্স পাট কালেকশনটো লৈ আহিছো। কালেকশনখিনি দেখুৱাৰ আগতে আপোনালোকক এটা ক্লায়েন্ট ওপেনিং ভিডিও দেখাব বিচাৰিছো। এজন ক্লায়েন্ট যোনে মোৰ পৰা মিক্স পাট কাপোৰযোৰ লৈছে আৰু খুবেই সুখী কাপোৰযোৰ পাই কিনে আৰু তেখেতে পাৰ্সেল ওপেন কৰাৰ ভিডিওটো মই দেখাব বিচাৰিছো। এযোৰ স্কাই ব্লু কালাৰৰ মিক্স পাট হয় আৰু তাৰে কন্ট্ৰাস্ট ব্লাউজ আছিলে ৰেড কালাৰত আৰু চাওকচোন কাপোৰযোৰৰ শাইনটো চাওক একদম পাটৰ দৰে দেখাত আৰু পিন্ধিবলৈ বহুত কমফৰ্টেবল লাইট ওয়েটেড কিন্তু দেখাত কোনো পাট নে মিক্স পাট হয় ধৰিবই নোৱাৰে আৰু প্ৰাইসবোৰ বহুতেই কম গোটেই মিক্স পাটখিনি প্ৰাইস আপোনাৰ 3000 ভিতৰতে হয় maximum price আছে 2950 আমাৰ maximum price আৰু starting price হৈছে 2750 এই যোনটো ভিডিও আপুনি দেখি আছে ক্লায়েন্টে কাপোৰযোৰ খুলি থকা সেই কাপোৰযোৰৰ দাম হৈছে 2750 বহুত হেভি কাপোৰযোৰ তলফালে বুটা আছে মাজত এনেকুৱা সৰু সৰু বুটা আছে আৰু এইখন হল মেখেলাখনতো কাম আছে তলফালে আৰু আঠুইলৈকে আপোনাৰ বুটা আছে আৰু এটো হল ব্লাউজৰ স্লিভছত কাম আছে আৰু যোনবোৰ হেভি ব্লাউজ নহয় হেবিলাকত 100 টকা কম আৰু হেভি ব্লাউজবোৰ 100 টকা বেছি আৰু এইযোৰ হল কাপোৰৰ পিকচাৰটো মই এটা ক্লোজ আপ পিকচাৰো লৈছো চাব পাৰে এটো এটা ক্লোজ আপ পিকচাৰ এনেকে ডিসপ্লে কৰা হৈছিল যোনটো তেখেতে পছন্দ কৰিছিল আৰু অৰ্ডাৰ কৰিছিল আৰু কাপোৰযোৰৰ প্ৰাইস হৈছে 2750 এতিয়া দেখাবলৈ যাও আমাৰ সেকেন্ড কাপোৰযোৰ এই কাপোৰযোৰৰ ব্লাউজ পিসটো হেভি হয় আৰু ৰেড কালাৰৰ কাপোৰ হয় এযোৰ আৰু এটা ক্লোজ আপ পিকচাৰ আৰু এটো হল ওপেন পিকচাৰটো আৰু কাপোৰযোৰত গুটেই কাপোৰযোৰৰ চাদৰখনত বুটা আছে আৰু এই কাপোৰযোৰৰ প্ৰাইস হৈছে 2850 এটো আমাৰ থাৰ্ড কাপোৰ এইযোৰৰ ৰেড হয় ব্লাউজটো হেভি গুটে ব্লাউজতে কাম আছে আৰু চাদৰটো গুটে চাদৰখনতে কাম আছে এটো এটা ক্লোজ আপ পিকচাৰ দেখালো আৰু এটো ওপেন পিকচাৰটো আৰু এটোৰ প্ৰাইসও 2850 2850 টকা প্ৰাইসটো এতিয়া আমাৰ থাৰ্ড কাপোৰযোৰ এইযোৰ হট পিংক কালাৰৰ কাপোৰ হয় ইয়াৰ ব্লাউজ পিসটো হেভি হয় আৰু এই গুটে কাপোৰযোৰৰ চাদৰত সিমিলাৰলি মানে কাম হৈছে বুটাৰে আৰু এটো ওপেন পিকচাৰ চাবই পাইছে মেখেলাটো আঠুৰ ওপৰলৈকে কাম হৈছে এই গুটেখিনি কালেকশনে কালাৰ বিচাৰি যেনেকুৱা বিচাৰে হেনেকুৱাই পাব এটো এটা ৰাণী পিংক কালাৰ মিক্স পাট হয় আৰু এটো কাপোৰো আপোনাৰ গুটে চাদৰখনতে আপোনাৰ কাম হৈছে আৰু ব্লাউজ পিসটো হেভি হয় 2850 এই কাপোৰযোৰৰ দাম 2850 টকা এযোৰ অৰেঞ্জ কালাৰৰ মিক্স পাট হয় আৰু তাতে আপোনাৰ হেভি ব্লাউজ আছে আৰু এইযোৰো আপোনাৰ বুটাগিটা অকমান ডিফাৰেন্ট আৰু আপোনাৰ গুটে চাদৰখনতে কাম হৈছে দেখিবই পাইছে ওপেন পিকচাৰটোত আৰু মিনা কৰা হৈছে পাৰ্পল কালাৰে এটো এটা কন্ট্ৰাস্ট সেট হয় আপোনাৰ ব্লাউজ পিসটো স্লিভছত ডিজাইন দেখিছে হেনেকুৱা হ'ব আৰু অৰেঞ্জ কালাৰ অৰেঞ্জ এণ্ড পিংক কম্বিনেশনটো বহুত ধুনিয়া লাগে বহুত ইয়ং মানুহবিলাকৰ কাৰণে বিৰাতে মানে পিন্ধিলে বহুত ধুনিয়া লাগে এটো ওপেন পিকচাৰটো আৰু এই কাপোৰযোৰৰ দাম হৈছে 2750 rupees আৰু এযোৰ অৰেঞ্জ কালাৰৰ মিক্স পাট সেট হয় আৰু বটল গ্ৰীন আৰু পাৰ্পল কালাৰ মিনাৰে কাম কৰা হৈছে আৰু কাপোৰযোৰৰ দাম হৈছে 2750 সিম্পল ব্লাউজ আহিব এইযোৰ কাপোৰত এতিয়া আপোনালোকক আৰু এযোৰ কন্ট্ৰাস্ট সেট দেখাও এইটো চাওকচোন কি ধুনিয়া এটা বেবি পিংক কালাৰ আৰু ৰেড কালাৰৰ ব্লাউজত আছে কন্ট্ৰাস্টত আৰু কাপোৰযোৰৰ কালাৰ হৈছে বেবি পিংক কালাৰ আৰু এটো হল ওপেন পিকচাৰটো যোনটো দেখিব পাইছে আৰু এই কাপোৰযোৰৰ প্ৰাইস আছে 2750 2750 টকা আৰু এযোৰ চাওক এযোৰ ডাৰ্ক চকলেট আৰু পাৰ্পল মিক্স কৰিলে যোনটো কালাৰ ওলাই সেই কালাৰ আৰু মিনাখিনি চাওক ইমান ঘনকে কৰা হৈছে এইটো হল ওপেন পিকচাৰটো আৰু ব্লাউজ পিসটো কিন্তু কন্ট্ৰাস্ট এইটো এটা নতুন কালাৰ হয় আৰু বহুতে ধুনিয়া কালাৰটো আৰু প্ৰাইসটো হৈছে 2750 আমি বহুতে কম মূল্যত দিয়া আছো কাৰণ আমাৰ ডাইৰেক্ট ম্যানুফ্যাকচাৰিং হবৰ পৰা দিয়া হৈ আছে এটো প্ৰাইসত আপুনি মাৰ্কেটত নাপায় মিক্স পাট কিনিব বিচাৰিলে 3000 প্লাসে পাব
এইটো চাওক এটা বেবি পিংক কালাৰত মিনা আছে আপোনাৰ ৰেড আৰু গ্ৰীনত বটল গ্ৰীন কালাৰত আৰু সিম্পল ব্লাউজ হ'ব 2750 আৰু এইযোৰ চাওক এটা লেমন ইয়েলো পেস্টেল কালাৰত এইবোৰ বহুতে লাইট কালাৰত বিচাৰে আৰু এটা দুটা পাৰি আপোনাৰ কৰা হৈছে দেখিব পাইছে ডিজাইনটো অলপমান বেলেগ হয় আৰু এইটো হল ওপেন পিকচাৰ আপোনাৰ সিম্পল ব্লাউজ হ'ব 2750 আৰু এইটোত হেভি ব্লাউজও পাব আপোনালোকে 2850 এতিয়া এইটো চাওক এযোৰ ৰেড কালাৰ তাতে হে চকলেট পাৰ্পল কালাৰ যোনটো ব্লাউজ এই কালাৰটো বহুতে ভাল পায় একচুয়ালি আৰু হে ব্লাউজ পিসটো কন্ট্ৰাস্টত আছে আৰু এই কাপোৰযোৰ দাম হল 2750 আমি ডাইৰেক্ট ম্যানুফ্যাকচাৰিং হাবৰ পৰা দি আছো কাৰণে আপোনালোকে মান কম মূল্যত পাইছে আদাৰৱাইজ মাৰ্কেটত 3500 এনেকুৱাতে পাব এটো এটা ব্ৰাইট ইয়েলো কালাৰৰ মিক্স পাট হয় আৰু বুটা গিটা দেখিছে কি ধুনিয়া ৰেড আৰু ব্লু কালাৰ মিনা কৰা হৈছে আৰু এই কাপোৰযোৰ আপোনালোকৰ প্ৰাইস হৈছে 2750 সিম্পল পিপি লাগিলে আৰু এযোৰ অকাৰ ইয়েলো কালাৰ পিংক এণ্ড পাৰ্পল কালাৰ মিনা হৈছে চাব পাৰে কাপোৰযোৰ বিৰাটে ধুনিয়া আৰু অকমান হেভি বুটা আছে আৰু ব্লাউজ পিস ইয়াৰ লগত হেভি হ'ব আৰু এই কাপোৰযোৰৰ দাম হৈছে 2950 এতিয়া এযোৰ পিংক কালাৰত চাওক এযোৰ হেভি কাম কৰা হৈছে আৰু ইয়াৰে হেভি ব্লাউজে ইয়াৰ লগত থাকিব আৰু এই কাপোৰযোৰৰ দাম হৈছে 2950 2950 rupees কাপোৰযোৰৰ দাম এযোৰ ৰেড কালাৰ সেট হয় আৰু ব্লাউজ পিসটো হেভি হয় এই কাপোৰযোৰৰো আৰু মিনা কিটা আপুনি দেখিয়ে পাইছে গ্ৰীন আৰু ব্লু কালাৰত হেভি কাপোৰ এটো ওপেন পিকচাৰটো এটোৰ প্ৰাইস আছে 2950 rupees প্ৰাইস খিনি আপোনালোকে মন কৰি পিনে স্ক্ৰিনশ্বট হৈতে আমাৰ WhatsApp নম্বৰটো দিয়া যাব ডেসক্ৰিপচন বক্সত আৰু ভিডিওটো হেকটো হে WhatsApp নম্বৰত যোগাযোগ কৰিব পাৰিব এযোৰ স্কাই ব্লু কালাৰ কাপোৰ আৰু একে ডিজাইন হয় বুটা গিটা অকমান ডিফাৰেন্ট আৰু ব্লাউজটো হেভি হ'ব প্ৰাইস হৈছে 2950 এটো সি গ্ৰীন কালাৰ এটো বহুতে বিচাৰি ফুৰে এই কালাৰটো বহুতে ধুনিয়া কালাৰ আৰু এটোৰ ব্লাউজ পিসো হেভি হ'ব এটো এটা ক্লোজ আপ পিক দিছো আৰু এটো হল ওপেন পিকটো দেখাই পাইছে কেনেকুৱা ধৰণৰ ডিজাইনটো এযোৰ কাপোৰৰ দাম হৈছে 2950 হেভি ব্লাউজ হ'ব আৰু বুটা গিটা ডাঙৰ এযোৰ স্কাই ব্লু কালাৰত আপোনাৰ পিংক এণ্ড ব্লু মিনাৰ কাম হৈছে ব্লাউজ পিস হেভি হ'ব ক্লোজ আপ পিকচাৰ দিছো এটো কালাৰ গিটা কিন্তু আমাৰ গুটে পিকচাৰ্স গিটা আনএডিটেড হয় তো যেনেকুৱা কালাৰ স্ক্ৰিনত দেখিছে হেনেকুৱা কালাৰৰ কাপোৰে পাব আৰু প্ৰাইসটো হৈছে 2950 এযোৰ আপোনাৰ পেস্টেল ইয়েলো বুলি ক'ব পাৰি অকন মডাৰা কালাৰ বয়সস্থ মানুহৰ কাৰণে বিৰাট ভাল হ'ব মিডল এজ পিপলৰ কাৰণে এটো আপোনাৰ ক্লোজ আপ লুক আৰু এটো আপোনাৰ ওপেন পিকচাৰ হেভি ব্লাউজ হয় ইয়াৰ প্ৰাইস হৈছে 2950 এতিয়া আপুনি চাওক এযোৰ অৰেঞ্জ কালাৰত অকমান ডাঙৰ বুটা ডিজাইনটো অলপমান বেলেগ আৰু হেভি ব্লাউজত পাব এযোৰ প্ৰাইস আছে 2950 আৰু এটো এটা গ্ৰীন কালাৰ প্যাৰেট গ্ৰীন কালাৰ বহুতে বিচাৰি ফুৰে এই কালাৰটো আৰু হেভি ব্লাউজত আছে এটো এটা ক্লোজ আপ পিকচাৰ দিলো আৰু লগতে এটো আপোনাৰ ওপেন পিকচাৰ এই কাপোৰযোৰৰ দাম হৈছে 2950 আশা কৰো ভিডিওটো চাই ভাল পালে যদি লাইক কৰিব নিজৰ বন্ধু বান্ধৱসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ